নমস্কাৰ, মই সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা চিম্পুল খৰিচা আচাৰৰ ৰেচিপি। খৰিচা আচাৰ বনাবলৈ দুটা ভলুকা বাঁহৰ গাজ লৈছোঁ। গাজকেইটা প্ৰথমতে আমি ওপৰৰ বাকলিখিনি গুচাই লৈছোঁ। তাৰপিছত ভালদৰে ধুই লৈ এখন পিহনাৰে পিহি লৈছোঁ। পিহি হৈ যোৱাৰ পিছত আমি এটা কাঁচৰ বৈয়ামত এসপ্তাহৰ কাৰণে টেঙা হ'বলৈ থৈ দিওঁ। এসপ্তাহ হৈ যোৱাৰ পাছত খৰিচাখিনি ৰসখিনি চেপি আমি দুদিন ৰ'দত দি ল'লোঁ। আচাৰখিনি বনাবলৈ আমি গোটা মছলা ব্যৱহাৰ কৰিছোঁ। মছলাত আমি দিছোঁ গোটা ধনিয়া, জিৰা, বগা সৰিয়হ আৰু কালজিৰা, কেইটামান শুকান জলকীয়া। আমি প্ৰথমতে মছলাখিনি এখন কেৰাহীত ভালদৰে ভাজি ল'ম। ভাজি হৈ যোৱাৰ পিছত মছলাখিনি ভালদৰে গুড়ি কৰি লৈছোঁ আৰু জলকীয়াখিনিও আমি গুড়ি কৰি লৈছোঁ। এতিয়া আমি ইয়াত নিমখ দিছোঁ। নিমখখিনি আপোনালোকে খৰিচাৰ পৰিমাণটো চাই ব্যৱহাৰ কৰিব। আৰু এতিয়া আমি হালধি গুড়িও দি দিছোঁ। লগতে ৰেড চিলি 2 চামুচ আমি ইয়াত এড কৰি দিছোঁ। ৰেড চিলি দিলে কালাৰটো ধুনীয়া হয়, সেইকাৰণে দি দিছোঁ। আৰু জলকীয়া গুড়িখিনি আৰু মছলাৰ যোনখিনি গুড়ি কৰি থোৱা আছিলে আমি সেইখিনি ইয়াত দি দিছোঁ। দিয়াৰ পিছত আমি এইখিনি মিক্স কৰিব লাগিব। আৰু লগতে অলপ কেঁচা মিঠাতেল দি দিছোঁ ইয়াত। প্ৰথমতে মিঠাতেলটো এতিয়া অলপ কমকৈ দিছোঁ। পিছত আমি যেতিয়া ৰ'দত উলিয়াম তেতিয়া আমি আৰু অলপ মিঠাতেল পিছত দি দিয়া হ'ব। এতিয়া অলপ কমকৈ দি পেলাইহে আমি মিক্স কৰিছোঁ। বহুতেই কিন্তু কেঁচা মিঠাতেল ব্যৱহাৰ নকৰে, আমি কিন্তু কেঁচা মিঠাতেলহে ব্যৱহাৰ কৰোঁ। এতিয়া আমি অলপ ভিনেগাৰ দি দিম। ভিনেগাৰটো আপোনালোকে জোখমতে দি দিব পাৰে। আৰু ভিনেগাৰখিনি দিয়াৰ পিছত আমি সেইখিনি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি হোৱাৰ পিছত এটা আমি বটলত ভৰাই ৰাখিম। আৰু এয়া হৈ গ'ল আমাৰ খৰিচা আচাৰৰ ৰেচিপি। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে জনাবলৈ নাপাহৰিব।